হাই গাইজ, এয়া পুৱা বেলাৰ দৃশ্য। মোৰ লগত আছে মোৰ ভাগিন হিমাংশু হিল্লুল। নামটো ময়ে দিয়া, হিমাংশু হিল্লুল। আমি বৰ্তমান আছোঁ লখিমপুৰ পানীগাঁৱৰ কাহিদুৱাৰ বুলিও কয় কুঁহিয়াৰবাৰী। আমি কাহিদুৱাৰ গাঁৱত আছোঁ, কাহিদুৱাৰ। আৰু এই গাঁওখনৰ যিটো পুৱাৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশ, বিবিধ চৰাইৰ কাকলি, লগতে খাবলি নদীৰ পৰা মৃদু মৃদু যিটো বতাহ, সেই বতাহ ছাতি লৈও ভাল লাগিছে, বতাহ ছাতি পান কৰিও ভাল লাগিছে। এক সুন্দৰ পৰিৱেশ, সঁচাকৈ এক সেউজীয়া পৰিৱেশ, মনোৰম পৰিৱেশ, ভাল লাগিছে ইয়াত থাকি। গতিকে এই মুহূৰ্তত আমি ভাগিন আৰু মই অলপ জগিং কৰি আছোঁ। এয়া আমাৰ জগিং পৰ্ব চলি আছে, জনচেনা, হিমাংশু আৰু মই। এয়া লখিমপুৰৰ এগৰাকী কণমানি জনচেনা সুন্দৰকৈ এয়া লগ ভাঙিছে। সঁচাকৈ বৰ দৃষ্টিনন্দন হৈছে। মজা, হাত চাবি মই দিয়া। ধুনীয়া দেই জনচেনা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বঢ়িয়া জনচেনা, এফালে জগিং শেষ হ'ল। এই মুহূৰ্তত মই এগৰাকী ব্যক্তিক পাইছোঁ, যি সময়ত মিচিং বোলছবি, মিচিং কথাছবি বা বোলছবি, যি সময়ত মিচিং বোলছবি যুগৰ সূচনা হৈছিল, সেই সময়ত আছিল মিচিং বোলছবি জগতৰ এগৰাকী অন্যতম পুৰোধা পৰিচালক দিলীপ মৰাণ ডাঙৰীয়া আছিল। আৰু দিলীপ মৰাণ ডাঙৰীয়াৰ এখন সুন্দৰ ছবি, ৰাইজে আদৰি লোৱা এখন ছবি পামে আপোন ছবিত আমাৰ দিগন্ততাই এগৰাকী শিল্পীয়ে, তেখেতো সেই ছবিখনত হয়তো অভিনয় কৰিছিল। আপুনি দিলীপ মৰাণ ডাঙৰীয়াক কেতিয়াৰ পৰা চিনি পায়? 1994। মানে কোন জেগাত শ্বুটিং হৈছিল আপোনাৰ বোলছবিৰ শ্বুটিং? ফাৰ্ষ্ট আমি কাবুলী ঘাটত, তাৰপিছত আছে আপোনাৰ ৰঙানদী, তাৰপিছত গোৱামুখ, আপোনাৰ এই 11 মাইল পুখুৰীত আছিলে আমাৰ। আপুনি পামে আপোন সেই ছবিখনৰ সঁচাকৈ আপোনাৰ যিটো অভিনয় আছিল, সেই অভিনয়টো চাই আমি সকলোৱে এতিয়াও হাঁহোঁ মাজে মাজে, বৰ আপোনাৰ ভাল লাগে। ছাগলী গংগাপ বুলি কয়, আপোনাক ছাগলী গংগাপ কৰিবলৈ কিয় আপোনাৰ পৰিচালকে আপোনাৰ? এই আৰু ছোৱালী মানে কিবা আৰু কাহিনী, আৰু ছোৱালীজনীক মানে ধৰিবলৈ কওঁতে মানে সেইটো ওলাই পৰে, মানে তেনেকুৱা কাহিনী ছিষ্টেমৰ। পামে আপোন চিনেমাখনৰ এই বোলছবিখনৰ যিজন ছাগলী গংগাপ ব্যক্তি মানে অভিনেতা আছিল, খুহুতীয়া শিল্পী, এইগৰাকী দিগন্ততাই।